প্ৰথম প্ৰশ্নটি হৈছে সৰ্বাধিক অৰণ্য থকা ভাৰতৰ ৰাজ্যখন কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। ২ নম্বৰ প্ৰশ্নটি হৈছে তেহৰী বান্ধ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। ৩ নম্বৰ প্ৰশ্নটি হৈছে হৰ্ণবিল উৎসৱ ক'ত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। ৪ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ নেপোলিয়ন কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। ৫ নম্বৰ প্ৰশ্নটি হৈছে আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1930 চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হীৰালাল কানিয়া। ৭ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন চনত মুকলি কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1986 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ক্লাইমেটলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডল। ৯ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ কোন ৰাজ্যক পঞ্চনদীৰ দেশ বোলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পঞ্জাৱ। আৰু শেষৰ প্ৰশ্নটি হৈছে কথাকলি নৃত্য কোন ৰাজ্যৰ হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেৰালা।